হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ৰাসৰ কেইটামান সৰু সৰু মুহূৰ্ত। এই মুহূৰ্তখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ। যদি আপোনালোকে ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আহক তেন্তে ভিডিঅ'টিৰ ফালে আগবাঢ়ি যাওঁ। ৰাসৰ বজাৰ বুলি ক'লে আৰু ক'ব নালাগে আৰু ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে। তাৰে অলপমান ভিডিঅ' লৈ আহিছোঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইবিলাক বস্তু চাওকচোন, এয়া মাটিৰ বাচন আৰু ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে, একদম চব বস্তু আনো লাগে। এতিয়া চাওকচোন বাৰু, মাটিৰ বাচন আৰু বিভিন্ন ধৰণৰ ফুল সকলোবিলাক মই ভিডিঅ' কৰি ৰখা নাই, যিখিনি পাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া চাওক, ভিৰৰ মাজে মাজে ধুনীয়া ধুনীয়া মাল বনাই অলপ কৰিছোঁ। আৰু এয়া হ'ল এটা আনন্দ মেলাৰ এটা বৰ ধুনীয়া খেলা, থুলনি। আৰু থুলনিত উঠিছে যদিও সিহঁতে চিঞৰি আছে, মানে ভয় লাগিছে মানুহবিলাকৰ। দুই চাৰিটাৰ ভয় লাগি আছে। আৰু ইয়াৰ লগে লগে মই আজি আপোনালোকক দেখুৱাম, আমাৰ ঘৰত এখন শ্ৰাদ্ধ কাজ আছিলে, ৰাসৰ ভিতৰতে হৈছিলে। সেই শ্ৰাদ্ধ কাজত আমি আমাৰ টেঙাবাৰী ঘৰত গৈছিলোঁ। আৰু য'ত ইহঁতৰ বৰমাহঁতৰ ঘৰ, সেইটো বৰমাক সেইটো কামত ব্যস্ত আছে। আৰু এওঁৱে কামখিনি কৰিছিলে। আৰু এই যে বামুণ, সকলোখিনি যা যোগাৰ কৰাৰ দৃশ্য আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেয়ে আৰু এইখিনি মুহূৰ্ত বৰ ভাল লগা মুহূৰ্ত। এই মুহূৰ্তখিনিৰ কাৰণে সকলোৱে ৰৈ থাকে। আৰু এয়া হৈ গ'ল গোটেই কাজখিনি, জানে অলপ ক্লিপ ৰাখি থৈছিল, সেইখিনিকে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, ইউটিউবত ৰাখি থওঁ। আৰু এতিয়া এইখিনি পিণ্ডটো পানীত উটাই দিব লাগে। বাহিৰত এটা মস্ত পুখুৰী আছে, এই পুখুৰীটোত পিণ্ডটো উটাই দিব। আৰু জানক টিলিঙা বজাব দিছে, জিকমিক দিছে শংখ বজাব। আৰু দুই এটা আলহী আহিছে, তেনেকুৱাকৈ বাহিৰত বহিছে, মাহ প্ৰসাদ খোৱা হ'ব। আৰু এইখিনি উতোৱাৰ পিছতে কাজখন শেষ, তাৰপিছতে খোৱা লোৱা হ'ব। আৰু এয়া এই পুখুৰীটোতে সকলো ফুলপাতবিলাক উটাই দিয়া হ'ব। আৰু কলৰ গছবিলাক পানীত পৰিলে ভাল নহয়, সেইকাৰণে কলপাতখিনি পাৰতে ৰাখিব দিছে। আৰু তেনেকুৱাকৈ ৰাখিছে। আৰু মই ভইচ অভাৰ কৰি থাকোঁতে আমাৰ জান স্কুলৰ পৰা আহিছে। আৰু এয়া চাওক, জিকমিয়া শংখ বজাইছে, মই লাইক কৰি দিলোঁ। তাৰপিছত বৰ্তাকে শংখ বজাই দিছে ভালদৰে। আৰু এয়া চাওক, ভিডিঅ'টি চাই কেনে পালে, যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। এতিয়া আকৌ অন্য এটা ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এয়া জানে স্কুলৰ পৰা নিজে আহিল, পাপাক আনিব গৈছিল, কিন্তু পাপাকক দেখা নাপালে। আৰু এমাহ পাছত খোৱাৰ দৃশ্য, দুই চাৰিটা মানুহ আহিছে, তাৰপিছতে খানা পিনা হ'ব। এনেকুৱাকৈ দিনটো গ'ল, ৰাস চালোঁ। ৰাসৰ মাজতে এই কাজখন আমাৰ প্ৰত্যেক বছৰতে পৰে। সেয়ে অন্য এটা ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই বাই।